Hi friend, welcome to my YouTube channel Assamese Technology Show Blog. আজি মই আপোনালোকক দুটা খবৰৰ বিষয়ে জনাম। গতিকে ভিডিওটো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু এই মোৰ Assamese Technology Show Blog চেনেলটো যদি পোনপ্ৰথমে চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব যেতিয়া মই নতুন ভিডিও আপডেটবোৰ দিম তেতিয়া আপুনি পোনপ্ৰথমে পাব। আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে 22 নৱেম্বৰত অনুষ্ঠিত হ'ব অসম পুলিচৰ এছআই পদৰ লিখিত পৰীক্ষা। অৱশেষত পুনৰ ধাৰ্য কৰা হ'ল অসম আৰক্ষীৰ উপপৰিদৰ্শকৰ নিযুক্তিৰ লিখিত পৰীক্ষাৰ দিন। অহা 22 নৱেম্বৰত অনুষ্ঠিত হ'ব পৰীক্ষা। অহা 16 নৱেম্বৰৰ পৰা সকলো পৰীক্ষাৰ্থীয়ে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। অসম আৰক্ষীৰ নিযুক্তি বোৰ্ডৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগে। এইবাৰ পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। এইদৰে 3 ঘণ্টাৰ পৰিৱৰ্তে 2 ঘণ্টীয়া হ'ব পৰীক্ষা। সকলো পৰীক্ষাৰ্থীয়ে 2.5 ঘণ্টাৰ পূৰ্বে নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বগৈ লাগিব। পদৰ সংখ্যা 597টা, তাৰে ভিতৰত 179টা পদ মহিলাৰ বাবে সংৰক্ষিত। উল্লেখযোগ্য যে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হৈছিল আৰক্ষীৰ উপপৰিদৰ্শক নিযুক্তি লিখিত পৰীক্ষা। পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাতিল কৰা হৈছিল পৰীক্ষা। আৰু আজি 2 নম্বৰ খবৰটো হৈছে এছবিআইত খালী হৈছে 2000 টকৈ পদ। সৰ্ববৃহৎ বেংক প্ৰতিষ্ঠান এছবিআইত প্ৰভিছনাৰী অফিচাৰৰ বাবে খালী হৈছে 2000 টকৈ পদ। 10 নৱেম্বৰ অৰ্থাৎ কালিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ হৈছে 4 ডিচেম্বৰ। 4 ডিচেম্বৰৰ আগতে ইচ্ছুক লোকে আবেদন কৰিব লাগিব। 30 ডিচেম্বৰত আৰম্ভ হ'ব পৰীক্ষা আৰু অন্তিম পৰীক্ষা অনুষ্ঠিত হ'ব 5 জানুৱাৰী। ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। সকলো লোকে আবেদন কৰিব তেওঁৰ বয়স 2020ৰ 4 এপ্ৰিলৰ ভিতৰত 21ৰ পৰা 30 বছৰ হ'ব লাগিব। ইয়াৰে আৰ্থিকভাৱে পিছপৰা লোকৰ বাবে 200টা পদ সংৰক্ষিত। 100 নম্বৰৰ 1 ঘণ্টা অনলাইন পৰীক্ষা অনুষ্ঠিত হ'ব। 3টা পৰ্যায়ত নিৰ্বাচিত হ'ব প্ৰাৰ্থী। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।